সকলোকে নমস্কাৰ জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই বনাব লৈছোঁ কেঁচা হালধিৰ লগত মাছ। এই তৰকাৰীবিধ খাবলৈও বহুত সোৱাদ লগা হয় আৰু ই শৰীৰৰ বাবে বহুত উপকাৰী। প্ৰথমে মই মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ। মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। হালধিখিনি মই মিহিকৈ এইদৰে পিচি ল'লোঁ। আনফালে এখন কেৰাহী তেল গৰম কৰি তাতে কেইটামান গোটা জিৰা ফুটাই দিছোঁ। লগতে কেইখিলামান তেজপাত আৰু পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। তাতে মই দিছোঁ আদা, নহৰু, জিৰা, জলকীয়া সকলোখিনি মই একেলগে মিক্সিত মিহিকৈ পিচি লৈছিলোঁ। সেইখিনি মই ইয়াতে দি দিলোঁ। মছলাটোৰ পৰা কেঁচা গোন্ধ যোৱালৈকে মই ভাজি ল'লোঁ। তাতে মই 2টা কেঁচা জলকীয়া ফালি দিছোঁ। জ্বলাটো আপোনালোকে কম বেছি কৰিব পাৰে। আৰু ইয়াতে মই দিছোঁ এতিয়া পিচি ৰখা হালধিখিনি দি মই ভালকৈ লৰাই দিলোঁ। আৰু হালধিখিনি অলপ সময় ভাজিব লাগিব যাতে তাৰ কেঁচা গোন্ধটো নোহোৱা হৈ যায়। হালধিখিনি অলপ সময় ভজাৰ পিছত মই তাতে দিছোঁ মিহিকৈ পিচি লোৱা 2টা বিলাহী। বিলাহী দিলে এই তৰকাৰীখনৰ সোৱাদটো আৰু বেছি ভাল হয়। সেইকাৰণে মই 2টা বিলাহী দি দিছিলোঁ। লগতে সোৱাদ অনুসৰি নিমখ দি ল'লোঁ। এই তৰকাৰীখনত বেলেগকৈ আৰু হালধি দিব প্ৰয়োজন নাই, কাৰণ তৰকাৰীখনেই হৈছে হালধি তৰকাৰী। হালধিখিনি মোৰ ভালদৰে ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দিছোঁ অলপমান গৰম পানী দি ভালদৰে উতলিবলৈ দিলোঁ। আৰু ইয়াতে মই দি দিছোঁ ফ্ৰাই কৰি ৰখা মাছ কেইপিচ দি অলপ সময় মই উতলিবলৈ দিলোঁ। অলপ সময় উতলাৰ পিছতে মোৰ তৰকাৰীখন ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।